এখন গাঁৱত এজন মানুহ আছিল। মানুহজন প্ৰত্যেক সময়তে হাঁহি থাকে, বিন্দাস থাকে। তেওঁ আনৰ কথাত বিশেষ গুৰুত্ব নিদিয়ে। কোনোবা মানুহে আহি যদি তেওঁক সমালোচনা কৰে তেওঁ গুৰুত্ব নিদিয়ে। তেওঁৰ মৰমৰ এটা ঘোঁৰা আছিল। ঘোঁৰাটোক তেওঁ বহুত যত্ন কৰি ডাঙৰ কৰিছিল। সৰুৰ পৰা ঘোঁৰাটোক ডাঙৰ কৰিছে, মৰম কৰিছে। এদিন হঠাৎ কি হ'ল, তেওঁৰ মৰমৰ ঘোঁৰাটো ৰাতি কোনেও গম নোপোৱাকৈ হাবিৰ মাজত পলাই গুচি গ'ল। তেওঁ ঘোঁৰাটোক বহুত বিচাৰিলে, হাবিৰ মাজত গৈও বিচাৰিলে, কিন্তু ঘোঁৰাটোক তেওঁ বিচাৰি নাপালে। এই খবৰটো গোটেই গাঁওখনত বিয়পি পৰিল। গাঁৱৰ মানুহবোৰ আহি মানুহজনৰ খবৰ ল'লে। আঐ দেহি, ঘোঁৰাটো ইমান মৰম কৰিছিল, আপুনি ইমান যত্ন কৰিছিল, ইয়াৰ পাছতো ঘোঁৰাটো গুচি গ'ল। খবৰটো শুনি দুখ লাগিল। কোনোবাই আহি ক'লে, ঘোঁৰাটো ফাল্টু আছিল, ইমান মৰম কৰাৰ পাছতো আপোনাৰ লগত নাথাকি পলাই গ'ল, যাব দিয়ক, সি ফাল্টু ঘোঁৰা হয়, আপুনি দুখ নকৰিব। এনেদৰে বিভিন্নজন মানুহে আহি খবৰ ল'লে। মানুহজনে প্ৰত্যেকজন মানুহক এটা কথাই ক'লে, একো কথা নাই, ঠিকে আছে। এনেদৰে দিনবোৰ পাৰ হ'ল। অলপ দিন যোৱাৰ পাছত এদিন হঠাৎ মানুহজনে দেখা পালে তেওঁৰ পলাই যোৱা ঘোঁৰাটোৱে লগত আৰু দুটা ঘোঁৰা হাবিৰ পৰা লৈ তেওঁৰ চোতালত আহি উপস্থিত হৈ আছে। মানুহজনে দেখা পালে ঘোঁৰাটো লগত দুটা নতুন ঘোঁৰা। ঘোঁৰাটোক মৰম কৰিলে আৰু নিজৰ ঘৰত সুন্দৰকৈ বান্ধি ৰাখিলে। এই খবৰটোও গাঁৱৰ মানুহে গম পালে যে এই পলাই যোৱা ঘোঁৰাটোৱে দুটা নতুন ঘোঁৰা হাবিৰ পৰা লৈ আহি মালিকৰ ঘৰত উপস্থিত হ'ল। বিভিন্নজন মানুহে খবৰ ল'ব আহিলে। প্ৰত্যেকে আহি এবাৰ ক'লে যে আপোনাৰ ঘোঁৰাটো বহুত লাকি হয়, আপোনাৰ কাৰণে বহুত লাকি হয়, কাৰণ আপোনাৰ ভালৰ কাৰণে সি জংঘলৰ মাজৰ পৰা দুটা ঘোঁৰা লৈ আহিছে। সঁচাকৈ এই ঘোঁৰাটো লক্ষ্মী হয় আপোনাৰ কাৰণে। মানুহজনে এইবাৰো ক'লে, ঠিকে আছে, একো কথা নাই। এনেদৰে দিনবোৰ পাৰ হ'ল। মালিকৰ 20-22 বছৰ বয়সৰ ল'ৰাজনে এদিন নতুনকৈ অহা ঘোঁৰাটোৰ পিঠিত উঠাৰ চেষ্টা কৰিলে আৰু ঘোঁৰাৰ পিঠিত উঠি যোৱাৰ সময়ত ঘোঁৰাটো দৌৰি গ'ল। সেইকাৰণে ল'ৰাজন ঘোঁৰা পিঠিৰ পৰা পৰি গ'ল আৰু তেওঁ ভৰিটো ভাগিল। ল'ৰাজনৰ ভৰিটো ভগাৰ খবৰটোও গোটেই গাঁওখনত বিয়পি পৰিল। তেতিয়া ল'ৰাজনৰ ভৰি ভগাৰ কাৰণে চবেই খবৰ ল'ব আহিল। চবেই এটা কথাই ক'লে, এই ঘোঁৰাকেইটা আপোনাৰ ঘৰৰ কাৰণে অমংগল হয়, কাৰণ এই ঘোঁৰাকেইটাৰ পিঠিত উঠাৰ কাৰণে ল'ৰাটোৰ ভৰিটো ভাগিল। আপোনাৰ ঘৰলৈ আৰু বেয়া দিন আহিব, সেইকাৰণে এতিয়াই ঘোঁৰাকেইটাক ইয়াৰ পৰা খেদি পঠাওক। মানুহজনে তেতিয়াও একো নক'লে, এটা কথাই ক'লে, ঠিকে আছে, একো কথা নাই। এনেদৰে প্ৰত্যেকজন মানুহে খবৰ ল'ব আহি ঘোঁৰাকেইটাক গালি পাৰিলে, ঘোঁৰাকেইটা বদমাছ হয়, এইবিলাক হ'ল বেয়া লক্ষণ, আপোনাৰ ঘৰলৈ বেয়া দিন আহিব, সেইকাৰণে এইটো হ'ল এটা আগজাননী। মানুহজনে কিন্তু প্ৰত্যেককে এটা কথাই ক'লে, ঠিকে আছে, একো কথা নাই। এনেদৰে দিনবোৰ পাৰ হোৱাৰ পাছত সেই ৰাজ্যখনৰ ৰজাজনে বেলেগ এখন ৰাজ্যত যুদ্ধ কৰিবৰ কাৰণে সেনা বাহিনী প্ৰস্তুত কৰি আছিল। কাৰণ কাষৰ ৰাজ্যখনে কোন সময়ত আক্ৰমণ কৰিব তাৰ কোনো ঠিক নাই। সেইকাৰণে ৰজাই গাঁৱত আহি প্ৰত্যেকজন ডেকা ল'ৰাক সেনা বাহিনীত জইন কৰিবৰ কাৰণে লৈ গ'ল। কিন্তু এই ল'ৰাজন ভৰিটো ভগাৰ কাৰণে যুদ্ধ কৰিবলৈ যাব নোৱাৰিলে। এই খবৰটো গোটেই গাঁৱৰ মানুহে পালে। ইয়াৰ পাছত গাঁৱৰ প্ৰত্যেকজন মানুহে কান্দি কান্দি আহি খবৰ ল'লে যে ভালেই হ'ল, আপোনাৰ ল'ৰাটোৰ ভৰিটো ভাগিল, আমাৰ ল'ৰাবিলাককতো যুদ্ধ কৰিবৰ কাৰণে লৈ গ'ল, যুদ্ধত ঘূৰি আহে নে নাই তাৰ কোনো ঠিক নাই। আপোনাৰ ল'ৰাটো ভৰিটো ভগাৰ কাৰণে তাৰ জীৱনটো বাচিল, কাৰণ সি যুদ্ধ কৰিবলৈ নাযায়। সেইকাৰণে ঘোঁৰাকেইটা আপোনাৰ কাৰণে লাকি হয়, তাৰ ভৰিটো ভগাৰ কাৰণে সি আজি বাচিল। মানুহজনে এবাৰো ক'লে, একো কথা নাই, ঠিকে আছে। আমাৰ জীৱনটো তেনেকুৱাই, সুখ দুখ হাঁহি কান্দোন উঠা নমা এইবিলাক জীৱনত থাকে। কিন্তু আপুনি ভালদৰে জানে আপোনাৰ জীৱনত কি হৈ আছে। বাহিৰৰ এজন মানুহে দূৰৰ পৰা চাই ভালকৈ ক'ব, বেয়াকৈ ক'ব। আপোনাক কেতিয়াবা আহি সেই একেজন মানুহে ভালকৈ ক'ব, একেজন মানুহে আহি বেয়াকৈ ক'ব, একেজন মানুহে সমালোচনা কৰিব। কোনোবা এজন মানুহে আপোনাক সমালোচনা কৰি দিলেই আপুনি বেয়া হৈ নাযায়, বা কোনোবা এজন মানুহে আহি আপোনাক প্ৰশংসা কৰি দিলেই আপুনি মহান হৈ নাযায়। সেইকাৰণে গুৰুত্ব নিদিব এইবিলাক মানুহৰ কথা। কোনোবা মানুহে আহি আপোনাৰ ঘৰত কৈ দিলে আপোনাৰ ল'ৰাটো ভাল নহয়, আপোনাৰ বোৱাৰীজনী ভাল নহয়, আপোনাৰ ল'ৰাটোৱে একো কৰিব পৰা নাই, ইয়াৰ অৰ্থ কি এইটো নেকি আপোনাৰ বোৱাৰীজনী বেয়া হৈ গ'ল, আপোনাৰ ল'ৰাটোৱে একো কৰিব পৰা নাই? নিজে ভালদৰে জানে আপুনি আপোনাৰ বোৱাৰীজনী কেনেকুৱা হয়, নিজে ভালদৰে জানে আপুনি আপোনাৰ ল'ৰাটোৱে কি কৰি আছে। সেইকাৰণে বুদ্ধিয়ক হওক, ওচৰৰ মানুহৰ কথা বাদ দিয়ক আৰু নিজৰ জীৱনটো সুন্দৰ কৰক।
ঠিক তেনেকৈ আমাৰ জীৱনত সুখ দুখ হাঁহি কান্দোন থাকেই, কেতিয়াবা ভাল হয় বেয়া হয়। জীৱনত ঘটা এটা সৰু ঘটনাই বহুত ডাঙৰ বিপদৰ পৰা আমাক বচাই দিব পাৰে। সেইকাৰণে জীৱনত সৰু সৰু দুখ আহিলে, কষ্ট আহিলে, সমস্যা আহিলে ভাগি নপৰিব, তাকে ভাবি কান্দি নাথাকিব। সেই সমস্যাটোৰ ভৰিৰে গচকি আগবঢ়াৰ যত্ন কৰক। কোনে জানে কালিলৈ আপোনাৰ জীৱনত ইয়াতকৈও ডাঙৰ উন্নতি লিখা আছে। জীৱনত হাৰ নামানিব কেতিয়াও, আৰু বেলেগে কোৱা কথা শুনি নিজক ডিমোটিভ নকৰিব। নিজে শক্তিশালী থাকিলে পৃথিৱীৰ কোনোজন মানুহে আহি আপোনাক ডিমোটিভ কৰিব নোৱাৰে। আৰু সঁচাকৈ যদি উন্নতি বিচাৰিছে এই দুটা কথা মনত ৰাখিব, বাহিৰৰ মানুহে যি টি কথা কোৱাৰ কথাক লৈ সংসাৰ ভাঙি নেপেলাব, সম্বন্ধ দুখৰ নকৰিব। সৰু সৰু কষ্ট দুখ আহিলে ভাবি নল'ব জীৱনটো শেষ হৈ গ'ল। সেই সমস্যাবোৰ ইগনৰ কৰি আগবঢ়াৰ যত্ন কৰক, কাৰণ জীৱনত যি হয় ভালৰ কাৰণেই হয়। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। অনুৰোধ এটাই, নিজক বুজি পাওক, নিজে কি হয় কি কৰি আছে ভালদৰে ভাবক। আনে সময়ে সময়ে কমেণ্ট সলাই থাকিব, সময়ে সময়ে বিভিন্ন কথা ক'ব, কেতিয়াবা ভালকৈ ক'ব, কেতিয়াবা বেয়াকৈ ক'ব। ইগনৰ কৰক আৰু সুখত থাকক।